আৰক্ষীয়ে জোৱাৰীক ফোন কৰি কয় আমি আহি আছো তহঁত পলা থানাৰ পৰা ওলোৱাৰ আগতেই থলিক ফোন কৰি কৈ দিয়ে মোবাইলেদি আমি গৈ আছো পলা মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰে একাংশ আৰক্ষীয়ে মানে গাঁৱৰ মানুহে যেতিয়া কৈছে গৈ যোৱা চলাব নালাগে ভাই তই কোন খবৰ আমি পুলিচক পইচা দিছোঁ পুলিচেহে জানে পুলিচক আমি পইচা দিছোঁ নহয় আমি চলামেই আৰক্ষীৰ সহযোগত খৰভোগৰ বিভিন্ন প্ৰান্তত জোৱাৰীৰ দপদপনি বৰপেটা ৰোডকে আদি কৰি সৰভোগ সমষ্টিৰ ভিন্ন প্ৰান্তত জুৱা তীৰ আদি খেলৰ বৃহৎ ঘাটি চলাই আহিছে একাংশ অসাধু লোকে অবৈধ জুৱা আৰু তীৰ খেলত এতিয়া অতিষ্ঠ হৈছে ৰাইজ সৰভোগ সমষ্টিৰ গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বগুৰিগাঁও পঞ্চায়তৰ চতুৰ্থদশ বিত্তীয় আয়োগৰ অধীনত ৩ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটি কেনেলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংবাদিকৰ আগত বিধায়ক মনোৰঞ্জন তালুকদাৰে অবৈধ জুৱা আৰু তীৰৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষী আৰু জোৱাৰীৰ মাজত ঘনিষ্ঠতা থকাৰ বাবে এনে কৰ্ম কৰিবলৈ জোৱাৰীয়ে সাহস গোটাব পাৰিছে আৰক্ষীয়ে জোৱাৰীক ফোন কৰি কয় আমি আহি আছো তহঁত চলা আৰক্ষীৰ সহযোগিতাত সৰভোগৰ বিভিন্ন প্ৰান্তত জোৱাৰীৰ দপদপনি দিনক দিনে বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীৰ সকিয়নিকো একাংশ আৰক্ষীয়ে কেৰেপ নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে আনহাতে 10 বছৰ সংখ্যালঘু এলেকাত বিজেপি বিধায়কগৰাকীয়ে কোনো উন্নয়নেই নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে এইটো মই জানো মই যোৱা যে চলি আছে এই অঞ্চলতো চলি আছে যোৱা বিভিন্ন অঞ্চলত চলি আছে এই ক্ষেত্ৰত মোৰ ডাঙৰ প্ৰব্লেমটো হৈছে পুলিচ প্ৰশাসন যেতিয়াই যোৱাৰ খবৰটো মই পাওঁ পুলিচ প্ৰশাসনক জনাওঁ সিহঁতে থানাৰ পৰা ওলোৱাৰ আগতেই থলিক ফোন কৰি কৈ দিয়ে মোবাইলেদি আমি গৈ আছোঁ পলা তে ভালকৈ পলাই আকৌ হেৰি কৰে এতিয়া পুলিচে পইচা লৈ পেলাই যে এই কাণ্ডটো চলাই আছে এই কথাটো মই এইবাৰ মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিব লাগিব আৰু শীতকালীন অধিৱেশন বহিব 20 ডিচেম্বৰৰ পৰা তাতো মই বিষয়টো প্ৰসংগক্ৰমে সুযোগ আহিলেই মই উত্থাপনো কৰিব লাগিব কাৰণ এতিয়া প্ৰশাসনৰ পুলিচৰ সহযোগ নাথাকিলে কোনোপধ্যেই যোৱা চলিব নোৱাৰে মই এনেকুৱাও ৰিপৰ্ট পাইছোঁ ইয়াতে মানে গাঁৱৰ মানুহে যেতিয়া কৈছে গৈ যোৱা চলাব নালাগে ভাই তই কোন খবৰ আমি পুলিচক পইচা দিছোঁ পুলিচেহে জানে পুলিচক আমি পইচা দিছোঁ নহয় আমি চলামেই এই ধৰণৰ কথা কৈ মানুহকে ওলোটা দম মাৰি পেলাই যোৱা চলায় এইটোতে পুলিচ যুক্ত হৈ আছে আৰু এই কথাত মই কৈছোঁৱে মুকলিভাৱে পুলিচ প্ৰশাসনক সকীয়াই দিছোঁ যে সময় পৰিৱৰ্তন হৈছে আগৰ বিধায়ক নাই মই বিধায়ক হৈছোঁ আৰু মই এইটো কোনোপধ্যে এলাও নকৰোঁ যুদ্ধ কৰি যাব লাগিব কিন্তু একেদিনে বন্ধ হ'ব বুলি মই নকওঁ কাৰণ এটা ডাঙৰ চক্ৰ পুলিচৰ পৰা আৰম্ভ কৰি এটা ডাঙৰ চক্ৰ এইবিলাক অসামাজিক কামৰ লগত যুক্ত হৈ আছে এই অসামাজিক কামবিলাক বন্ধ কৰাৰ কাৰণে আমি চেষ্টা চলাই যাব লাগিব ৰাইজেও সহযোগ কৰিব লাগিব সৰভোগৰ পৰা ৰমেশ তালুকদাৰ নিউজ 100